হলেশ্বৰ মন্দিৰলৈ। আজি যিহেতুকে বিশ্বকৰ্মা পূজা সকলোৱে জানে, বিশ্বকৰ্মা পূজা উপলক্ষে আমি তাত এখন শৰাই বহাম আৰু গাড়ীখনো পূজা কৰিম। আপোনালোকে বোলো আমাৰ লগতে হলেশ্বৰ মন্দিৰটো চাওঁ আৰু আমাৰ তেজপুৰতে আছে হলেশ্বৰ মন্দিৰটো আপোনালোকো দেখাম। ভিডিঅ'টো চাই থাকক। এতিয়া আমি ওলাই আহিলোঁ ধুনীয়াকৈ গৈ আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো। পাই গ'লোঁ সেই হলেশ্বৰ মন্দিৰ। এইটো ধুনীয়াকৈ গাড়ী চাড়ী থ'লোঁ। এতিয়া বাৰু মানে ধূপ চুপ কিনি লওঁ, চাকি তাকি। দেউতাই প্ৰসাদ লৈ গ'ল সেইফালে, এতিয়া মই এতিয়া পুৰা চাকি তাকি কিনি লওঁ। তাৰপিছত তাৰ ভিতৰলৈ যাম, মন্দিৰৰ ভিতৰলৈ দেখাই থাকিম। ধুনীয়াকৈ চাকি তাকি লৈ ল'লোঁ। মানুহ চাওক আজি বাপৰে, গাড়ী এইফালেও গাড়ী আছে। বাৰু এতিয়া আমি এইফালে নাযাওঁ, এতিয়া আমি চাকিগছ জ্বলাই লওঁ প্ৰথমতে। আৰু আমাৰ তাত চাকি জ্বলোৱা হৈ গ'ল। এতিয়া আমি এইফালে আহিছোঁ। এইফালে এইটো দেখিছেনে বিশ্বকৰ্মা মূৰ্তি পূৰা ধুনীয়াকৈ থৈ দিছে। ইয়াত পূৰা পূজা চূজা কৰি আছে। ইয়াত মানে বহুতকেইটা মন্দিৰ একেলগে আছে, মানে সেইটো বিশ্বকৰ্মা মূৰ্তিটো ধুনীয়াকৈ চবেই সেয়া কৰি আছে। আমিও বাৰু ধূপ চুপ জ্বলালোঁ। এতিয়া এইটো হৈছে হনুমান মন্দিৰ, পূৰা হনুমানৰ মূৰ্তিটো। তাৰপিছত আৰু এইফালে আছে শনি মন্দিৰ, এইটো চাওক। আৰু এইটো গণেশ মন্দিৰ দেখিছেনে, গণেশৰ মূৰ্তি আছে। আৰু মন্দিৰটোৰ পিছফালে এটা এতিয়া পুখুৰী আছে ডাঙৰ। পুখুৰীটোৰ মাজত এটা ধুনীয়া শিৱৰ মূৰ্তি আছে। শিৱৰ ধুনীয়াকৈ মূৰ্তি এটা আছে, মই দেখাই আছোঁ বাৰু। হাঁহখিনি চাওকচোন, ইমান মৰম লাগিছে। আৰু এইটো হৈছে শিৱৰ মূৰ্তিটো, বহুত ডাঙৰ হয়, কেমেৰাত সৰু সৰুৱে লাগিছে বাৰু। যিসকল আহিছে গম পায়ে। এতিয়া যাম বোলক। ইমান ডাঙৰ বাপৰে, ইমান ধুনীয়াকৈ আছোঁ। এখন ধুনীয়াকৈ দলং বনাই দিছে আহিবৰ কাৰণে। কিমান ডাঙৰ শিৱৰ মূৰ্তি আছে, ধুনীয়া ভাল লাগিছে। বহুত ধুনীয়া পৰিৱেশ চাওক, চাৰিওফালে চাওক বাপৰে। আমি আগতেও বহুতবাৰ আহিছোঁ, কিন্তু আপোনালোকক দেখুওৱা নাছিলোঁ, আজি দেখাই দিলোঁ। এই পুখুৰীটোৰ পূৰা মাজত আছে মূৰ্তিটো। আৰু এইফালে আমাৰ ধুনীয়াকৈ এইটো হলেশ্বৰ মন্দিৰটো। ব'লক যাওঁগৈ। এইফালে আমাৰ গাড়ী পূজা কৰি থাকোঁতে মই অলপ ভিডিঅ' কৰিছিলোঁ, আৰু ধুনীয়াকৈ আমাৰ গাড়ীখন পূজা কৰি দিলে। আজি বহুতে পূজা কৰিছে, মানে আজি যিমান মানুহ আহিছে ইয়াতে চবেই গাড়ীখন পূজা কৰিয়ে লৈছে, যিহেতু বিশ্বকৰ্মা পূজা। আমিও ধুনীয়াকৈ পূজা চূজা কৰি ল'লোঁ। এতিয়া ইয়াৰ পৰা প্ৰসাদ চসাদ খাই ওলাব হ'ব আৰু। গাড়ীখন পূজা কৰা অলপ ভিডিঅ'টো চাই লওক। আৰু এতিয়া প্ৰসাদ চসাদ লৈ ল'লোঁ, আৰু ইয়াত খিচিৰি খালোঁ আমি। ইয়াৰ পৰা ওলাই দিব সময় হৈ গ'ল আৰু প্ৰসাদ চসাদ ল'লোঁ। এতিয়া ঘৰলৈ যাম।